নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনাক আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত ভূগোলৰ এমচিকিউ প্ৰশ্নোত্তৰ আলোচনা কৰিম। জিকে এমচিকিউ প্ৰশ্নোত্তৰ কমন প্ৰশ্নোত্তৰ লৈ আহিছোঁ, যিকেইটা প্ৰশ্ন সাধাৰণতে বিভিন্ন পৰীক্ষাত আহি থকা দেখা যায়। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে বুজি পাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। গতিকে দেৰি নকৰি আমি প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম। অপশ্যন ক ৰকি পৰ্বতমালা, অপশ্যন খ এণ্ডিছ পৰ্বতমালা, অপশ্যন গ ইউৰাল পৰ্বতমালা, অপশ্যন ঘ হিমালয় পৰ্বতমালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ এণ্ডিছ পৰ্বতমালা। প্ৰিয় বন্ধু বান্ধৱীসকল, এই পৰ্বতমালা কেইখন কোন কোন মহাদেশত আছে মনত ৰাখিব। ৰকি পৰ্বতমালা আছে উত্তৰ আমেৰিকা মহাদেশত, ৰকি পৰ্বতমালা আছে। এণ্ডিছ পৰ্বতমালা আছে দক্ষিণ আমেৰিকা মহাদেশত, এণ্ডিছ পৰ্বতমালাখন আছে। ইউৰাল আৰু হিমালয় পৰ্বতমালা দুখন এছিয়া মহাদেশত আছে। মনত ৰাখিব এই পৰ্বতমালা কেইখন কোন কোন মহাদেশত আছে, কেতিয়াবা প্ৰশ্ন আহি থাকে। নেক্সট কুৱেশ্যন নম্বৰ 2, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম। অপশ্যন ক আমাজন নদী, অপশ্যন খ নীল নদী, অপশ্যন গ ব্ৰহ্মপুত্ৰ নদী, অপশ্যন ঘ বৰাক নদী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ নীল নদী। আৰু নীল নদী আফ্ৰিকা মহাদেশত আছে আৰু আমাজন নদীখন আছে দক্ষিণ আমেৰিকা মহাদেশত। নেক্সট কুৱেশ্যন নম্বৰ 3, পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম। অপশ্যন ক আমাজন নদী, অপশ্যন খ নীল নদী, অপশ্যন গ ব্ৰহ্মপুত্ৰ নদী, অপশ্যন ঘ বৰাক নদী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক আমাজন নদী। আমাজন নদী হৈছে পৃথিৱীৰ আটাইতকৈ বহল নদী আৰু নীল নদীখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী। নেক্সট কুৱেশ্যন নম্বৰ 4, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম। ক ওচেনিয়া, খ ইউৰোপ, গ এছিয়া, ঘ আফ্ৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ এছিয়া মহাদেশখন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। নেক্সট কুৱেশ্যন নম্বৰ 5, পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম। অপশ্যন ক এছিয়া, অপশ্যন খ আফ্ৰিকা, অপশ্যন গ ওচেনিয়া, অপশ্যন ঘ ইউৰোপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ওচেনিয়া। ওচেনিয়া হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ। নেক্সট কুৱেশ্যন নম্বৰ 6, পৃথিৱীৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ মহাদেশ। অপশ্যন ক ইউৰোপ, অপশ্যন খ আফ্ৰিকা, অপশ্যন গ উত্তৰ আমেৰিকা, অপশ্যন ঘ এছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ আফ্ৰিকা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া আৰু দ্বিতীয় সৰ্ববৃহৎ মহাদেশখন হৈছে আফ্ৰিকা আৰু আটাইতকৈ সৰু মহাদেশখন হৈছে ওচেনিয়া। নিশ্চয় মনত থাকিব আপোনালোকৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। অপশ্যন ক ভাৰত মহাসাগৰ, অপশ্যন খ উত্তৰ মহাসাগৰ, অপশ্যন গ দক্ষিণ মহাসাগৰ, অপশ্যন ঘ প্ৰশান্ত মহাসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন নম্বৰ 8, পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম। অপশ্যন ক ভাৰত মহাসাগৰ, অপশ্যন খ আটলাণ্টিক মহাসাগৰ, অপশ্যন গ উত্তৰ মহাসাগৰ, অপশ্যন ঘ প্ৰশান্ত মহাসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ আটলাণ্টিক মহাসাগৰ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। নেক্সট কুৱেশ্যন নম্বৰ 9, শতকৰা হিচাপত
বায়ুমণ্ডলৰ আটাইতকৈ বেছিকৈ থকা উপাদানবিধ অপশ্যন ক নাইট্ৰজেন অপশ্যন খ অক্সিজেন অপশ্যন গ কাৰ্বন ডাই অক্সাইড অপশ্যন ঘ আৰ্গন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নাইট্ৰজেন নেক্সট কুৱেশ্যন নম্বৰ 10 বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ অপশ্যন ক 0.03% অপশ্যন খ 78% অপশ্যন গ 1% অপশ্যন ঘ 21% ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 78%। নেক্সট কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘ বৰষুণ আৰু বতাহ আদি সৃষ্টি হয় অপশ্যন ক ট্ৰপস্ফিয়াৰ অপশ্যন খ ষ্ট্ৰেটোস্ফিয়াৰ অপশ্যন গ মেছস্ফিয়াৰ অপশ্যন ঘ থাৰ্মস্ফিয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ট্ৰপস্ফিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 12 বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছৰ স্তৰ আছে অপশ্যন ক ট্ৰপস্ফিয়াৰ অপশ্যন খ ষ্ট্ৰেটোস্ফিয়াৰ অপশ্যন গ মেছস্ফিয়াৰ অপশ্যন ঘ থাৰ্মস্ফিয়াৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ষ্ট্ৰেটোস্ফিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 13 এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা ক এণ্ডিছ পৰ্বতমালা খ ৰকি পৰ্বতমালা গ হিমালয় পৰ্বতমালা ঘ ইউৰাল পৰ্বতমালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ইউৰাল পৰ্বতমালা ইউৰাল পৰ্বতমালাখনে এছিয়া মহাদেশৰ পৰা ইউৰোপ মহাদেশক পৃথক কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14 বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায় অপশ্যন ক ট্ৰপস্ফিয়াৰ অপশ্যন খ ষ্ট্ৰেটোস্ফিয়াৰ অপশ্যন গ মেছস্ফিয়াৰ অপশ্যন ঘ থাৰ্মস্ফিয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ মেছস্ফিয়াৰ স্তৰত উল্কা দেখা যায়। নেক্সট কুৱেশ্যন নম্বৰ 15 বায়ুৰ চাপ জোখা যন্ত্ৰ ক বেৰমিটাৰ খ থাৰ্মমিটাৰ গ বায়ুমজা খ চিছমগ্ৰাফ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক বেৰমিটাৰ যন্ত্ৰৰ সহায়ত বায়ুৰ চাপ জোখা হয়। নেক্সট কুৱেশ্যন নম্বৰ 16 ভূমিকম্প জোখা যন্ত্ৰ অপশ্যন ক বেৰমিটাৰ অপশ্যন খ থাৰ্মমিটাৰ অপশ্যন গ চিছমগ্ৰাফ অপশ্যন ঘ ৰিক্টাৰ স্কেল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ চিছমগ্ৰাফ ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম চিছমগ্ৰাফ। নেক্সট কুৱেশ্যন নম্বৰ 17 পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ'ল অপশ্যন ক চেৰাপুঞ্জী অপশ্যন খ মৌচিনৰাম অপশ্যন গ শ্বিলং অপশ্যন ঘ অসম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মৌচিনৰাম মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হয়। নেক্সট কুৱেশ্যন নম্বৰ 18 কোন তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ বেছি হয় অপশ্যন ক 4 জুলাই অপশ্যন খ 4 জুন অপশ্যন গ 3 জানুৱাৰী অপশ্যন ঘ 4 মে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 4 জুলাই 4 জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ বেছি হয়। নেক্সট কুৱেশ্যন নম্বৰ 19 তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে অপশ্যন ক কাৰ্বন ডাই অক্সাইড অপশ্যন খ নাইট্ৰজেন অপশ্যন গ অজন অপশ্যন ঘ আৰ্গন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ অজন। নেক্সট কুৱেশ্যন নম্বৰ 20 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত অপশ্যন ক মৰিগাঁও অপশ্যন খ গোলাঘাট অপশ্যন গ যোৰহাট অপশ্যন ঘ কামৰূপ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ গোলাঘাট জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। প্ৰিয় বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ
পোৱাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, ছাবস্ক্ৰাইব বেলটো বজাই ৰাখক। আজিলৈ এইখিনিতে, ধন্যবাদ।